Welcome to Tutorial Shikshaguti Academy. Already আমি নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিয়মীয়া পাঠদান প্ৰদান কৰি আছো। কিন্তু আমাৰ বিদ্যালয়ৰ যিকেইটা অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেইকেইটা অবজেকশন কৰিছে যে আমাৰ অষ্টমমান শ্ৰেণীৰ কাৰণে ভিডিঅ' বনাব লাগে আৰু এনেহে কৈছে যে আমি কি আপোনালোকৰ ষ্টুডেন্ট নহয় নেকি। সেই হিচাপে আজি অষ্টমমান শ্ৰেণীৰ মই গণিত বিষয়ৰ চতুৰ্থ অধ্যায় হেতুৰ বিষয়ে আলোচনা কৰিম। চতুৰ্থ অধ্যায়টো আছে সূচক আৰু মূল। চতুৰ্থ অধ্যায়টো হল সূচক আৰু মূল। এতিয়া ফাৰ্ষ্ট আমি সূচকৰ বিষয়ে আলোচনা কৰিম। সূচক আৰু মূল এইটো চতুৰ্থ অধ্যায়। ফাৰ্ষ্ট আমি আলোচনা কৰিম সূচকৰ বিষয়ে, পিছত আমি আলোচনা কৰিম মূল। সূচক ইংৰাজীত কয় এক্সপনেন্ট। এতিয়া সূচক কি? আগতে আমি জানিব লাগিব সূচক হল কোনো এটা পুনৰাবৃত্ত পূৰণৰ চুটি বৰ্ণনা বুলি ক'ব পাৰোঁ আমি। সূচকক আমি কোনো এটা পুনৰাবৃত্ত পূৰণৰ চুটি বৰ্ণনা বুলি ক'ব পাৰোঁ। যেনেকুৱা সাপোজ এনেকুৱা 2 * 2 * 2 * 2 * 2 * 2 এই বৰ্ণনাটো আছে। এইটোক আমি কি কৰিব পাৰোঁ, সূচকীয় ৰূপত যেতিয়া আমি প্ৰকাশ কৰিম তেতিয়া কি হ'ব, 2 কেইটা আছে, টোটেল 6টা, 2 to the power 6। এইটো কোৱা হয় সূচকীয় ৰূপ। তাৰ মানে পূৰণৰ যিটো পুনৰাবৃত্ত হৈ আছে, পুৰণৰ যিটো পুনৰাবৃত্ত হৈ আছে সেইটোৰ কি চুটি নিয়মটোক কোৱা হয় সূচক। That means exponent is a shorthand used for repeated multiplication. এইটো হল কি সূচকীয় ৰূপ। সাপোজ এনেকুৱা আছে a * nতম পদ আছে, মুঠ পদ কিমানটা আছে, nতম পদ। nতম পদৰ এইটো সূচকীয় ৰূপ হ'ব a to the power n। a to the power n এইটো কোৱা হয় কি সূচকীয় ৰূপ বুলি কোৱা হয়। তাৰ মানে পূৰণ যিটো আছে এই পূৰণৰ কি চুটি বৰ্ণনা বা চুটি বৰ্ণনা বুলি ক'ব পাৰোঁ। এতিয়া a to the power n পালো বা 2 to the power 6 পালো। ইয়াৰে এইটোক কোৱা হয় ভূমি বা বেজ বুলি কোৱা হয়। এইটোক কোৱা হয় ভূমি বা ইংৰাজীত কোৱা হয় বেজ। আৰু যিটো এই n টোক কোৱা হয় সূচক। সূচক বা এর nতম ঘাত বুলি কোৱা হয়। এইটোক আমি ঘাত বুলি ক'ব পাৰোঁ। সূচক বা ঘাত, কিহৰ ঘাত, এর nতম ঘাত। ঠিক ইয়াতে আমাৰ যিটো 2 আছে 2 টো হ'ব কি ভূমি বেজ আৰু 6 টো কি হ'ব সূচক বা ঘাত। সূচক বা ঘাত এইখিনি আছিল কি আমাৰ সূচকৰ এটা বৰ্ণনা, মানে চমুকৈ সূচক আমি কি বুজি পাওঁ। ইয়াতে বেজ আছে বেজ হল a আৰু এই n যিটো আছে এই n টোক ঘাত বা সূচক বুলি কোৱা হয়। ইয়াতে 2 টো কি হ'ব বেজ বা ভূমি, অসমীয়াত ভূমি কয়, আৰু এই 6 টো কি হ'ব সূচক বা ঘাত। এতিয়া আমি কিছুমান সূচকৰ কিছুমান নিয়ম শিকিম আমি। আৰু এইটোক এনেকুৱাকে মাতা হয় 2 to the power 6। তাৰ মানে 2 ৰ ঘাত 6 আৰু এইটোক কোৱা হয় a to the power n। এতিয়া সাপোজ এইটো আছে -2/3 into -2/3 into -2/3 equal to, যেতিয়া আমি এইটো সূচকীয় ৰূপত লিখিম তেতিয়া কি হ'ব -2/3 whole to the power 1 2 3 কেইটা আছে, তিনিটা আছে। গতিকে আমি কি লিখিম, তিনিটাৰ পূৰণফল হিচাপে, গতিকে সূচকটো কিমান হ'ব 3 হ'ব, ঘাত কিমান হ'ব 3 হ'ব। এতিয়া সাপোজ ইয়াতে মাইনাস আৰু প্লাস, যদি -1 আছে সাপোজ -1 যদি ঘাতটো, এতিয়া ঘাত আৰু কি সূচক আৰু ভূমিটো আমি বুজি পালো অলৰেডি। এতিয়া ঘাতটো যদি যুগ্ম হয়, যদি যিটো তোমাৰ যিটো বেজ আছে, যিটো ভূমি আছে, এই ভূমিৰ লগত যদি মাইনাস থাকে, ভূমিটো যদি ঋণাত্মক থাকে, আৰু যদি ঘাতটো যদি যুগ্ম হয়, যুগ্ম মানে কি আমি যুগ্ম সংখ্যা জানো 2 4 6 8 10 এইবোৰ সংখ্যা যুগ্ম। এই ঘাতটো যদি যুগ্ম থাকে তেন্তে হলে এইটো কি হ'ব, আমাৰ এই যিটো মাইনাস আছে এইটো কি হৈ যাব প্লাস হৈ যাব, মাইনাসটো প্লাস হৈ যাব। আৰু যদি এইটো থাকে -1 আৰু ওপৰতটো যদি ঘাতটো যদি অযুগ্ম থাকে, তেন্তে কি হ'ব, অযুগ্ম মানে 1 3 5 7 9 etc। এই অযুগ্ম যদি থাকে তেন্তে কি হ'ব, এই যিটো আমাৰ কি মাইনাস আছে, এই যিটো ঋণাত্মক ভূমি আছে, এই ভূমিটো কি হ'ব ধনাত্মক হৈ যাব, ঋণাত্মকে থাকিব, সরি। যদি অযুগ্ম হয় তেন্তে ঋণাত্মকে থাকিব, আৰু যদি যুগ্ম হয় তেন্তে কি হ'ব ধনাত্মক হৈ যাব। এইখিনি হল কি
এটা নিয়ম যদি এনেকুৱা থাকে তেনেহলে ইয়াতে যেহেতু আমাৰ কি ঘাতটো কি আছে পাৱাৰটো কি আছে অযুগ্ম আছে পাৱাৰটো অযুগ্ম আছে গতিকে এই মাইনাসটো কি হ'ব মাইনাসে থাকিব যদি এনেকুৱা থাকে 2/3 হোল টু দি পাৱাৰ 10 তাৰ মানে কি আমাৰ যেটো ঘাত আছে এই ঘাতটো কি আছে যুগ্ম আছে যদি যুগ্ম আছে তেন্তে হলে এইটো কি তেতিয়া হলে এইটো কি হ'ব 2/3 হোল টু দি পাৱাৰ 10 এইটো হ'ব আমাৰ কি যদি মাইনাস আৰু প্লাসৰ তেতিয়া হ'ব যেতিয়া ঘাতটো যুগ্ম থাকিব তেতিয়া কি হ'ব প্লাস হ'ব আৰু যেতিয়া ঘাতটো অযুগ্ম থাকিব তেতিয়া কি হ'ব মাইনাস হ'ব ইয়াৰ উপৰিও আন কিছুমান আমি পাম হেবোৰ যদি এনেকুৱা কেইটামান আমি নিয়ম জানি লও এইটো যদি a টু দি পাৱাৰ নট থাকে a টু দি পাৱাৰ নট মানে a টু দি পাৱাৰ 0 তাৰ মানে a এর সূচক বা a এর ঘাত যদি 0 থাকে a এর ঘাত যদি শূন্য থাকে তেন্তে আমি কি লিখিম 1 লিখিম তাৰ মানে যিকোনো সংখ্যা যেটো ঘাত আছে যিকোনো সংখ্যা যদি ঘাত যদি 0 থাকে ইকুয়াল টু আমি কি লিখিম 1 লিখিম যদি এনেকুৱা 2 5 3 6 0 হোল টু দি পাৱাৰ যদি 0 আছে তেন্তে আমি এটো কি লিখিম ইকুয়াল টু 1 লিখিম তাৰ মানে ঘাত 0 থাকিলে আমি কি লিখিম 1 লিখিম a টু দি পাৱাৰ 0 ইকুয়াল টু কি 1 বা a টু যদি থাকে a টু দি পাৱাৰ মাইনাস m এটুক আমি কি লিখিম a টু দি পাৱাৰ 1 বাই a টু দি পাৱাৰ m তাৰ মানে এটো ইনভার্স হৈ যাব আৰু এই যেটো ঋণাত্মক আছে এই ঋণাত্মকটো কি হৈ যাব ধনাত্মক হৈ যাব ঘাত যদি ঋণাত্মক থাকে তেন্তে আমি কি এটুক এনেকুৱা ইনভার্স কৰি দিব পাৰো ৰেসিপ্ৰকেল কৰি দিব পাৰো উল্টাই দিব পাৰো বা এটু যদি থাকে a টু দি পাৱাৰ m এটুক আমি যেতিয়া ৰেসিপ্ৰকেল বা যেতিয়া আমি ঋণাত্মক বেলো কৰিম তেতিয়া কি হ'ব a টু দি পাৱাৰ মাইনাস m এইটো আছিল কি সূচকীয় কিছুমান নীতি নিয়ম এতিয়া আমি কেইটামান সূত্ৰই ক'ব পাৰো কেইটামান আমি সংজ্ঞা পাম এই সংজ্ঞা কেইটা কি ইয়াতে সাপোজ এটা দিছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n এই যেটো সংজ্ঞা আছে এটুক আমি কি লিখিম ইয়াতে আমি এটা ইমাজিন কৰিব লাগিব আমাৰ বেজ যে আছে এই বেজ দুটা কি আছে একে আছে যদি কোনো এটা অংকত বা কোনো এটা সমাধানত যদি বেজ দুটা একে পাও আমি তেতিয়া আমি কি কৰিম বেজ দুটা ঠাইত এটা লিখিম আৰু এই দুটা কি হ'ব m প্লাস n হ'ব যদি ইয়াতে পূৰণ হয় তেনে হলে কি হ'ব প্লাস হ'ব ঘাত দুটা কি হ'ব প্লাস হ'ব তাৰ মানে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n যেতিয়া আমি লিখিম তেতিয়া আমি কি ইকুয়াল টু আমি কি লিখিম a টু দি পাৱাৰ m প্লাস n আমি কেইটামান উদাহৰণ লৈ লও সাপোজ এনেকুৱা আছে 10 টু দি পাৱাৰ 3 ইনটু 10 টু দি পাৱাৰ 5 এইটো আমি কি লিখিম আমাৰ যেহেতু বেজ দুটা একে আছে বেজ দুটা যদি সেম থাকে তেন্তে আমি কি কৰিম 10 টু দি পাৱাৰ আমাৰ বেজ দুটা ঠাইত এটা লম আৰু ঘাত দুটা কি হ'ব মাজত পূৰণ আছে গতি ঘাত দুটা কি হ'ব 3 প্লাস 5 ইকুয়াল টু আমি 10 টু দি পাৱাৰ কি লিখিম 8 লিখিম বা এনেকুৱা আছে -10 টু দি পাৱাৰ 6 ইনটু -10 টু দি পাৱাৰ 9 এইটো আমি কি লিখিম ইয়াতে আমাৰ কি 10 যেটো আছে এই 10 টো কি বেজ একে আছে -10 বেজ দুটা কি আছে একে আছে ঘাত দুটা কি হ'ব প্লাস হ'ব তাৰ মানে 6 প্লাস 9 ইকুয়াল টু 6 প্লাস 9 কিমান হ'ব 15 যেহেতু এইটো কি আছে অড আছে ইভেন নাই তাৰ মানে অযুগ্ম আছে গতিকে মাইনাসটো কি হ'ব মাইনাসে থাকিব তাৰ পিছত সাপোজ এটা ধৰি লৈছো 1/2 হোল টু দি পাৱাৰ -3 ইনটু হোল টু দি পাৱাৰ 1 সাপোজ এইটো আছে এইটো থাকিলে কি হ'ব আমাৰ এইটো থাকিলে আমি কি কৰিম ইয়াতে কি বেজ দুটা একে আছে -1/2 -1/2 বেজ দুটা যদি একে আছে তেনেহলে ঘাত দুটা কি হ'ব নিশ্চয় প্লাস হ'ব মাজত পূৰণ আছে গতিকে -1/2 হোল টু দি পাৱাৰ -3 প্লাস 1 ইকুয়াল টু -1/2 হোল টু দি পাৱাৰ কি -3 প্লাস 1 কিমান হ'ব -2 এতিয়া যেতিয়া আমি এইটো -2 যেতিয়া ক্যান্সেল কৰিম তেতিয়া কি এইটো নিয়মত কি -2 ক্যান্সেল কৰিবলৈ হলে কি হ'ব এইটো ইনভার্স কৰি দিব লাগিব তাৰ মানে উলটি যাব মানে 2/1 হোল টু দি পাৱাৰ কি হ'ব 2 হ'ব হোল টু দি পাৱাৰ 2 আৰু ইয়াতে -2 থাকিব কিন্তু ঘাতটো আমাৰ কি আছে যুগ্ম আছে ঘাতটো যদি যুগ্ম থাকে তেনে হলে কি হ'ব এই যেটো মাইনাস আছে এইটো কি হ'ব প্লাস হৈ যাব এইখিনি পাম আমি গতিকে এই যেটো আমাৰ কি এটা সংজ্ঞা দিছে এই সংজ্ঞাটো যদি আমি বেজ দুটা একে পাও ঘাত যদি বেলেগ বেলেগ থাকে আৰু মাজত যদি পূৰণ থাকে তেনে হলে আমি কি এইটো আৰ্হিত প্ৰকাশ কৰিম তাৰ পিছত আন কিছুমান সংজ্ঞা আমি জানি লম যেনেকুৱা a to the power m divide by a to the power n যদি থাকে
আগৰটো নিচিনাই আমাৰ বেজ দুটা কি আছে একে আছে বা এটো এনেও থাকিব পাৰে a to the power m ডিভাইড বাই a to the power n ডিভাইড মানে হৰণ মানে কি এটো হৰণে বুজাইছে যদি বেজ দুটা একে থাকে বেজ দুটা একে আছে আৰু মাজত হৰণ আছে আগৰটো কি আছিল a to the power m পুৰণ a to the power n আছিল আগৰটো পুৰণ আছিল কিন্তু এটো কি আছে হৰণ আছে এনেকুৱা যদি থাকে তেনেহলে কি কৰিব লাগিব a to the power m মাইনাস কি হ'ব a to the power n মাজত যদি হৰণ থাকে তেনেহলে পাৱাৰ দুটা কি হ'ব ঘাত দুটা কি হ'ব মাইনাস হ'ব আৰু মাজত যদি পূৰণ থাকে তেনেহলে পাৱাৰ দুটা কি হ'ব প্লাস হ'ব a to the power m plus n ইয়াৰে কেইটামান আমি উদাহৰণ লৈ চাও ইয়াতে সাপোজ 3 to the power 6 ডিভাইড বাই 3 to the power 5 এইটো আছে ইয়াতে কি আমাৰ বেজ দুটা একে আছে কিন্তু ঘাত দুটা কি আছে বেজ দুটা একে আছে কিন্তু মাজত কি আছে হৰণ আছে দুটা ঠাইত আমি কি লিখিম এটা লিখিম বেজ লম আমি বেজ লোৱাৰ পিছত আমাৰ এইটো কি মাইনাস হ'ব ঘাতটো কি হ'ব মাইনাস হ'ব গতিকে 3 to the power 6 এর পৰা 5 গলে কিমান হ'ব 1 হ'ব ইকুয়াল টু আমি কি লিখিম 3 লিখিম বা এনেকুৱা 0.5 আছে 5 to the power -2 ডিভাইড বাই 0.5 to the power 3 -3 এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত কি হ'ব 0.5 আমাৰ বেজ দুটা একে আছে যদি বেজ দুটা একে আছে তেনহলে ঘাত দুটা কি হ'ব মাইনাস হ'ব ঘাত দুটা কি হ'ব মাইনাস হ'ব মাজত যেহেতু হৰণ আছে গতি ঘাত দুটা মাইনাস 2 মাইনাস কি হ'ব -3 ইকুয়াল টু 0.5 হোল টু দি পাওয়ার -2 মাইনাস আৰু মাইনাস আমি কি কৰিব পাৰো প্লাস কৰিব পাৰো ইকুয়াল টু কি হ'ব 0.5 -2 + 3 কিমান হ'ব হোল টু দি পাওয়ার 1 ইকুয়াল টু 0.5 হ'ব গতিকে এইটো কি আছিল আমাৰ দুটা আমি কি সংজ্ঞা পাইছো এটা a to the power m into a to the power n ইকুয়াল টু আমি কি লিখিব পাৰো a to the power m plus m আৰু a to the power m ডিভাইড বাই a to the power n ইকুয়াল টু যদি হৰণ আৰু পূৰণ আমাৰ এটাই মানে জানিব লাগিব হৰণ আৰু পূৰণ আৰু চাব লাগিব বেজ দুটা একে আছে না নাই যদি বেজ দুটা একে আছে হৰণ থাকিলে প্লাস আৰু সরি পূৰণ থাকিলে প্লাস হৰণ থাকিলে কি হ'ব মাইনাস হ'ব এইটো আছিল তাৰ পিছত আন কেইটামান আমি সংজ্ঞা পাম এই সংজ্ঞা কেইটা বহুত দৰকাৰী a to the power m whole to the power n ইকুয়াল টু আমি কি লিখিব পাৰো ইয়াতে আমাৰ এইটো ব্রেক বন্ধনী আছে মানে কি এই বন্ধনী মানে কি বুজাইছে আমাৰ যে ঘাত যে আছে দুটা তাৰ মানে ঘাতৰ ঘাত তাৰ মানে কি দুটা পূৰণ আছে মাল্টিপ্লিকেশন আছে এই বন্ধনী কি বুজাব পূৰণ বুজাব যে a to the power n whole to the power কি আছে n আছে গতি আমি কি লিখিম a to the power mn এইটো এটা কি আৰু এটা সংজ্ঞা ইয়াতে আমাৰ কি সাপোজ 2 to the power 3 whole to the power কি আছে 3 ইকুয়াল টু 2 এইটো কি হ'ব 3 into কি হ'ব 3 equal to 2 to the power 9 হ'ব suppose ইয়াতে 5 to the power x whole to the power কি আছে 2 equal to কি হ'ব 5 to the power x into 2 equal to 5 to the power twice x এইটো আমি কি আন এটা সংজ্ঞা পাম তাৰ পিছত আন এটা সংজ্ঞা পাম আমি আৰু এটা সংজ্ঞা হেতু হ'ব a to the power ab whole to the power m এইটো তখন ইয়াতে কি a b whole to the power m a b মানে কি আছে a b to যেহেতু একো নাই a আৰু b ৰ মাজত একো নাই মানে আমি কি ক'ব পাৰো a into b আছে a into b whole to the power m আছে এই ক্ষেত্ৰত আমি কি লিখিম a to the power m into আমি কি লিখিম b to the power m লিখিম ইয়াতে আমাৰ কি যেহেতু কি এই আৰু যদি এনেকুৱা যদি থাকে তেনেহলে আমি কি এইটো নিয়মত আহিম ইফালে আহিম কাৰণ যদি আমাৰ পাৱাৰ দুটা যদি একে থাকে তেন্তে আমি কি লিখিব পাৰো এই বেজ দুটা আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো আৰু এনেকুৱা যদি থাকে তেনেহলে আমি কি হেতু লিখিম সাপোজ ইয়াতে 2 into 6 whole to the power 5 আছে ইকুয়াল টু আমি এটো কি লিখিব পাৰো 2 to the power 5 into 6 to the power 5 লিখিব পাৰো এইটো লিখিব পাৰো বা যদি কোনো এটা আমি পাও এনেকুৱা a to the power 9 into b to the power 9 এইটো আমি কি লিখিম এইটো মানে কি এনেকুৱা ফরমেশনত আছে আমাৰ কি ঘাত দুটা একে আছে 9 9 কিন্তু বেজ দুটা কি আছে বেলেগ বেলেগ আছে এই ক্ষেত্ৰত আমি ab whole to the power কি লিখিম 9 লিখিম গতিয়ে যিকেটা সংজ্ঞা শিকোৱা হৈ আছে গোটেইখিনি সংজ্ঞা কিতাপত অলৰেডি দিয়াই আছে জাস্ট মই বুজাই দি আছো এতিয়া আৰু এটা সংজ্ঞা ab whole to the power m ইকুয়াল টু আমি কি লিখিব পাৰো a to the power m ডিভাইড বাই আমি কি লিখিব পাৰো b to the power m লিখিব পাৰো a by b whole to the power কি আছে m আছে ইকুয়াল টু a to the power m b to the power m লিখিব পাৰো তাৰ মানে whole to the power m মানে কি a ৰ পাৱাৰ m আছে b ৰ পাৱাৰ কি আছে m আছে তাৰ মানে a ৰ ঘাত m আছে b ৰ ঘাত কি আছে
m আছে এটুক আমি এনেকুৱা লিখিব পাৰো সাপোজ 2/6 হোল টু দি পাৱাৰ 3 ইকুৱেল টু আমি কি লিখিম 2/3/6/3 লিখিম এটো আন এটা কি ফৰ্মেশন আন এটা সূত্ৰ গতিকে এইকেইটা আমি কি সূচকীয় ৰূপৰ আমি কেইটামান কি পালো ফৰ্মেশন পালো কেইটামান কি পালো সংজ্ঞা পালো কেইটামান সূত্ৰ পালো ক'বলৈ গ'লে এতিয়া এটো আছিল কি সূচকীয় ৰূপৰ এতিয়া কেইটামান আমি এনেই চাও হেতু সাপোজ -3/5 হোল কিউব হোল টু দি পাৱাৰ স্কয়াৰ এটো যেতিয়া আমি সূচকীয় ৰূপত প্ৰকাশ কৰিম যেতিয়া আমি এটো সমাধান কৰিম তেতিয়া আমি কি কৰিব লাগিব এটো আমি কি কোন সূত্ৰত যাব লাগিব হেতু আমি মনত কৰিব লাগিব মানে সূত্ৰ কেইটা মনত থাকিব লাগিব সংজ্ঞা যিকেইটা দিয়া হয় সেইকেইটা কি হ'ব লাগিব মনত থাকিব লাগিব আমি এটা পাইছিলো না a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n এটো পাইছিলো তাৰ মানে ইয়াতে a মানে আমি -3/5 ধৰি লম আৰু 3 আৰু হোল টু দি পাৱাৰ কি আছে 2 আছে এটুক আমি কি লিখিছিলো a টু দি পাৱাৰ m n লিখিছো গতি ঠিক এটু কি লিখিম আমি 3/5 হোল টু দি পাৱাৰ কি 3 ইনটু আমি 2 লিখিব পাৰিম এই বন্ধনী এইটাৰ এটো কি হ'ব পূৰণ হ'ব গতিয়ে -3/5 হোল টু দি পাৱাৰ কি হ'ব 6 হ'ব যেহেতু আমাৰ যেটো ঘাত হল যেটো পাৱাৰ হল হেতু কি হৈছে যুগ্ম হৈছে গতিয়ে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব 3/5 হোল টু দি পাৱাৰ 6 এটো হল আন এটা एग्जांपल এনেকুৱা কি বহুত एग्जांपल কিতাপত দিছে ছাত্ৰ ছাত্ৰীসকলক গুটেখিনি সমাধান কৰিবলৈ হল এখিনি আছিল কি মূল নিয়ম এখিনি আছিল সূচকৰ নিয়ম এতিয়া আমি আলোচনা কৰিম পৰিমেয় সংখ্যাৰ মূল অলৰেডি আমি সূচকৰ বিষয়ে আলোচনা কৰিলো পৰিমেয় সংখ্যাৰ মূল কি যদি এটা পৰিমেয় সংখ্যা আমি এর যদি nতম ঘাত b যদি আমি ধৰি লও nতম ঘাত b যদি আমি nতম ঘাত ধৰি লও তেন্তে a কি হ'ব b ৰ nতম মূল বুলি কোৱা হ'ব এতিয়া nতম তাৰ মানে এনেকুৱা b ৰ nতম মূল ইকুৱেল টু আমি কি বুজি পাম nth root b এটো কি এটো আমি এনেকে মাতিম nth root b তাৰ মানে b ৰ nতম মূল এটো তাৰ পিছত এটো আমি কি লিখিম গতিকে এটো আমি কি লিখিব পাৰো এটো আমি লিখিব পাৰো n root b equal to a গতি এটোৰ দ্বাৰা আমি কি এটো বুজি পাম যে b ৰ nতম ৰুট কিমান হ'ব a হ'ব b ৰ nতম ৰুট a হ'ব এতিয়া √9 মানে কি এটো আমি কি বুজি পাম √9 ৰ বৰ্গমূল কিমান মূলটো কিমান হ'ব মূলটো হয় +3 হ'ব নহলে কি হ'ব -3 হ'ব এটো আমি আগতে পাইছো তাৰ মানে কি আমাৰ 3 স্কয়াৰ কৰিলে কি হয় 9 হয় বা -3 যেতিয়া আমি স্কয়াৰ কৰিম দুটা ঋণাত্মক 3 যেতিয়া আমি পূৰণ কৰিম তথাপি কি হ'ব আমাৰ 9 হ'ব সেই কাৰণে 9 ৰ বৰ্গমূল কিমান হ'ব 9 ৰ মূলটো কি হ'ব 3 হ'ব 3 +3 বা -3 কিন্তু আমি অষ্টম শ্ৰেণীত কি অকল এই ধনাত্মক মান যেটো হয় এইটোহে আমি গ্ৰহণ কৰিম এইটো আমি গ্ৰহণ নকৰো এতিয়া গতিকে এইটো কি এইটো আছিল কি মূল মানে কোনো এটা সংখ্যা যেটো সংখ্যা আমি কি এনেকুৱা বৰ্গ কৰিছো যে আমি বৰ্গ কৰাৰ পিছত কি যেনেকুৱা 3 ৰ বৰ্গ কিমান হৈছে 9 হৈছে -3 ৰ বৰ্গ কি হৈছে 9 হৈছে গতিকে 9 ৰ ৰুট ওভাৰ কিমান হ'ব হয় +3 নহলে কি হ'ব -3 হ'ব এতিয়া আমি কিছুমান পাইছো এইটো ৰুট কি হ'ব সাপোজ 2 root a ইকুৱেল টু আমি এটো কি লিখিম এটোক আমি শর্ট ফর্ম এটো লিখিব পাৰো √a লিখিব পাৰো এটো কোৱা হয় বৰ্গমূল এটো কোৱা হ'ব বৰ্গমূল এটো হ'ব বৰ্গমূল এটোক আমি কি শর্ট ফর্মে এটো দি থাকে 3 √a তেতিয়া কি হ'ব 3 √a এটো হ'ব কি ঘনমূল এটো হ'ব ঘনমূল ইয়াতে যদি ৰুট যদি 3 থাকে তেনেহলে এটো কি হ'ব ঘনমূল তাৰ পিছত যদি এটো থাকে 4 √a ইকুৱেল টু এটো কি হ'ব এটো হ'ব চতুৰ্থ মূল এটো হ'ব চতুৰ্থ মূল গতি এইখিনি আমি পালো এতিয়া আমি কেইটামান উদাহৰণৰে লক্ষ্য কৰো ইয়াতে সাপোজ √a² ইকুৱেল টু কি হ'ব ইকুৱেল টু a হ'ব √a² যেতিয়া আমি কৰিম তেতিয়া কি হ'ব ইকুৱেল টু a হ'ব আৰু এইটো আমি সদায় কি লম ধনাত্মক সংখ্যাৰে লম আমি জানো ঋণাত্মক হয় -a হয় গতিকে এইটো কি হ'ব সদায় ধনাত্মক হ'ব গতিকে ইকুৱেল টু a হ'ব তাৰ পিছত ইকুৱেল টু আমি কি লম a লম তাৰ পিছত সাপোজ এইটো আছে 3 √a
কিউব এইটো ইকুয়াল টু কি হ'ব এইটো ইকুয়াল টু হ'ব a তাৰ পিছত 4 root of suppose a to the power 4 equal to আমি কি লিখিম equal to আমি কি a লিখিম এটা আমাৰ কি উদাহৰণ যেটো আমাৰ কি আছে বৰ্গমূল যেতিয়া আমি কি বৰ্গমূল equal to কি root যেতিয়া আমি 2 উলিয়াম root over 2 যেতিয়া উলিয়াম root over a square যেতিয়া উলিয়াম তেতিয়া আমাৰ কি পাম আমি a পাম এটো সদায়টো আমি কি লম ধনাত্মক তো লম সদায় কি হ'ব ধনাত্মক হ'ব বা a কিউবৰ যেতিয়া আমি কি লম ঘনমূল লম যেতিয়া ঘনমূল উলাম তেতিয়া আমাৰ কি হ'ব a হ'ব বা a to the power 4 ৰ যেতিয়া আমি চতুৰ্থ মূল উলিয়াম তেতিয়া ইকুয়াল টু কি হ'ব a হ'ব তাৰ মানে এটোৰ দ্বাৰা এনেকুৱা বলা যায় এটো হ'ব a to the power n এটোক আমি এনেকুৱাকে লিখিব পাৰো a to the power 1/n লিখিব পাৰো nth root a কি লিখিব পাৰো a to the power 1/n গতিকে আমাৰ যেতিয়া এটো আমি কি লিখিছিলো এটো আমি লিখিছিলো a কিউব আৰু এইটো t n ৰ ঠাইত কিমান আছে 3 আছে গতিকে ইনটু আমি কি লিখিব পাৰো 1/3 a 3 ক্যান্সেল কৰিলে ইকুয়াল টু কি পাম আমি a পাম না নাই ইকুয়াল টু a পাম ঠিক তেনেকে এইটো আমি কি পাম a to the power 4 ইনটু n ৰ ঠাইত কিমান আছে 4 আছে গতিকে a to the power এইখিনিক আমি কি লিখিব পাৰো 1/n লিখিব পাৰো n ৰ ঠাইত কিমান আছে 4 1/4 ইকুয়াল টু 4 ক্যান্সেল a to the power 1 ইকুয়াল টু কি হ'ব a হ'ব এনেকৈ হ'ব তাৰ মানে এইটো আমি nth root a যদি থাকে তেন্তে আমি কি লিখিম a to the power 1/n হে লিখিম বা এইটো যদি থাকে a to the power m/n তেন্তে আমি কি লিখিম nth root a to the power m লিখিম nth root কি a to the power m এই দুটা আন দুটা কি সংজ্ঞা এইটো এটা সংজ্ঞা আৰু কি এইটো এটা সংজ্ঞা যদি nth root a থাকে তেন্তে আমি কি লিখিম ইকুয়াল টু a to the power 1/n যদি a to the power কি থাকে m/n থাকে তেন্তে আমি কি লিখিম nth root a to the power m লিখিম এতিয়া কেইটামান উদাহৰণ চাও সাপোজ এইটো আছে ইয়াতে 10 root কিমান আছে সাপোজ ইয়াতে 5 আছে ইকুয়াল টু আমি কি লিখিম 10 to the power 1/5 লিখিম 10 to the power 1/5 লিখিম বা যদি ইয়াতে সাপোজ 16 আছে ইয়াতে 4 আছে তেন্তে আমি কি লিখিম 16 1/n ইকুয়াল টু কি হ'ব 16 1/n n ৰ ঠাইত কি হ'ব 4 হ'ব আমি এইটো লিখিব পাৰো বা যদি এনেকুৱা থাকে পাৱাৰ 5/3 যদি থাকে তেন্তে আমি কি লিখিম a to the power কি লিখিম 3 root a to the power কি লিখিম 5 লিখিম এইটো কি এইটো ফৰমেশনত এইটো এনেকুৱা হ'ব তাৰ মানে a to the power m/n ক আমি কি লিখিব পাৰো nth root over a to the power m আৰু কি লিখিব পাৰো আমি n root a equal to কি লিখিব পাৰো a whole to the power 1/n লিখিব পাৰো এইখিনি পালো এতিয়া আমি কিছুমান আলোচনা কৰিম হেতু হল যদি a to the power p equal to a to the power p equal to a to the power q থাকে যদি বেস দুটা একে থাকে যদি মাজত যদি ইকুয়াল চিন থাকে তেন্তে আমি কি লিখিম p equal to কি লিখিব পাৰো আমি q লিখিব পাৰো তেন্তে আমি কি p equal to q লিখিব পাৰো যদি এনেকুৱা থাকে 2 to the power x equal to 2 to the power 4 তেন্তে আমি কি লিখিম এই দুই দুই ক্যান্সেল আমি কি x equal to কি লিখিব পাৰো 4 লিখিব পাৰো এনেকৈ লিখিব পাৰো বা যদি এনেকুৱা p equal to q থাকে তেন্তে আমি কি লিখিব পাৰো তেন্তে a to the power p equal to কি লিখিব পাৰো a to the power q লিখিব পাৰো এটো আমি কি লিখিবটো কি গতিকে এইখিনি কি আছিল আমাৰ মূল যেছে মূলৰ কি মূল বিষয়বস্তু এইখিনি পৰিমেয় সংখ্যাৰ মূল যদি আমি ইয়াতে মেইনলি আমি দুটা বস্তু চাম যদি এটো nth root a থাকে তেন্তে আমি কি লিখিম a to the power 1/n আৰু যদি এইটো থাকে a to the power m/n ইকুয়াল টু আমি কি লিখিম a to the power m root n এইখিনি লিখিম এইটোহে এইখিনি মূল কথা তাৰ পিছত এতিয়া আমি কেইটামান উদাহৰণ লৈ চাও এটো আছে 64 x cube y to the power 6 whole root 3 আছে এটো আছে এটো আমি কি লিখিম আমি এটা পাইছিলো nth root a এটো কি পাইছিলো a to the power 1/n ঠিক এইটোক আমি কি এটো আমি এইটো নিয়মত কৰিব পাৰো nth root a যেটো আছে হেতু নিয়মত কৰিব পাৰো এটোক আমি কি লিখিব পাৰো এটো আমি লিখিব পাৰো 64 x cube y to the power 6 whole to the power কি লিখিব পাৰো 1/n লিখিব পাৰো এই গুটিখিনি যদি আমি a ধৰি লও গুটিখিনি যদি a ধৰি লও এই ঠাইতে এইখিনি আছে whole to the power আমি কি লিখিম 1/3 হে লিখিম whole to the power আমি 1/3
এতিয়া কি 64 হোল টু দি পাৱাৰ কি লিখিব পাৰো 1/3 লিখিব পাৰো ঠিক x কিউব হোল টু দি পাৱাৰ কি লিখিব পাৰো 1/3 y টু দি পাৱাৰ 6 ইনটু কি লিখিব পাৰো 1/3 তাৰ মানে এই 1/3 হোল মানে আছে কি গোটেই কেইটাৰ কি হৈ আছে গাত হৈ আছে এতিয়া 64 ক আমি জানো 64 ক আমি কি 8 কিউব লিখিব পাৰো 64 ক সৰি 8 কিউব নহয় 64 ক আমি লিখিব পাৰো 4 কিউব 64 ক লিখিব পাৰো 4 কিউব গতিকে আমি ইয়াতে কি 4 কিউব হোল টু দি পাৱাৰ 1/3 এটো লিখিব পাৰো ইনটু 18 ক্যান্সেল গতি x টু দি পাৱাৰ কি হ'ব 1 হ'ব এটো কিমান বাৰ যাব দুই বাৰ যাব গতি y স্কয়াৰ হ'ব 18 ক্যান্সেল গতি আমি কি পালো 4x y স্কয়াৰ যেতিয়া আমি এটো কি সমাধান কৰিম যেতিয়া আমি এটো সৰল কৰিম আমি কি পাম এটো পাম তাৰ পিছত আন এটা উদাহৰণ লৈ চাও সাপোজ এটো আন এটা উদাহৰণ 4 16 a to the power 4 a to the power minus 4 b to the power 12 divided by 81 এইটো আমি কৰিব লাগে এইটো কিনে মই কৰিম এইটো ঠিক আগৰ যেটো ফৰমেশন আছিল nth root a equal to a to the power 1 by n গোটেই খিনি যদি আমি a ধৰি লও তেনহলে কি হ'ব 16 a to the power minus 4 b to the power 12 divided by কি হ'ব 81 whole to the power 1 by nth মানে কি 4 1 by 4 equal to কি হ'ব এতিয়া আমাৰ কি আছে 16 ক কি লিখিব পাৰো আমি 16 ক আমি 2 to the power 4 লিখিব পাৰো তাৰ পিছত a to the power minus 4 আছে b to the power কি আছে 12 আছে 18 ক কি লিখিব পাৰো আমি 3 to the power 4 লিখিব পাৰো 18 ক 3 to the power 4 তাৰ মানে 1 by 4 18 ক আমি কেনেকে 3 to the power 4 লিখিব পাৰো 18 ক যেতিয়া আমি কি মৌলিক উৎপাদক যেতিয়া আমি ইয়াৰ উৎপাদক কেটা বাহিৰ কৰিম কিমান টা যাব 3 ৰে যাব 27 বাৰ যাব তাৰ পিছত 3 ৰে যাব 9 বাৰ 3 ৰে যাব কিমান বাৰ 3 বাৰ গতি আমি 3 কেইটা পালো 4টা পালো গতি 3 to the power 4 ঠিক তেনেকুৱাকে 16 ক আমি কি 2 ৰে কিমান বাৰ যাব 8 বাৰ 2 ৰে কিমান বাৰ যাব 4 বাৰ 2 ৰে কিমান বাৰ যাব 2 বাৰ গতি 2 to the power 4 লিখিব পাৰো আমি এতিয়া আমাৰ কি হ'ব equal to 2 to the power 4 এই 1 by 4 আছে গোটেই কেইটা কি হ'ব গাত হৈ যাব ইনটু কি হ'ব 1 by 4 ইনটু তাৰ পিছত এটো ইনটু a to the power minus 4 into 1 by 4 into b to the power 12 into 1 by 4 divide by কি 3 to the power 4 into 1 by 4 এতিয়া a4 cancel a2 cancel তাৰ পিছত a2 12 মাজত 4 কিমান বাৰ যাব 3 বাৰ যাব a4 cancel গতি আমি ওপৰত দেখিনি কি পালো 2 পালো আৰু ইয়াতে কি পালো a to the power minus 1 ইয়াতে কি পালো b to the power 3 divide by কি পালো আমি 3 পালো গতিকে এই মাইনাস টু যেতিয়া আমি প্লাস কৰিব পাৰো এইটো যেতিয়া আমি মাইনাস প্লাস কৰিম তেতিয়া কি হ'ব 2b কিউব ডিভাইড বাই এটো যেতিয়া আমি তলত লৈ আহিম যেতিয়া আমি লগটো হৰ কৰি দিম তেতিয়া এটো কি হ'ব গাত যেটো মাইনাস আছে হেতু কি হৈ যাব প্লাস হৈ যাব এটো দিব 1 মানে ইকুয়াল টু a গতিকে এটো কি আছিল আমাৰ যে মূল আছিল মূল বাহি কৰা এনেকুৱা কি অংক বহুত কেটা আছে গতিকে ছাত্ৰ ছাত্ৰীসকল যিখিনি আজি শিকোৱা হল এইখিনিৰ ওপৰত ডিপেন্ড কৰি মই কেইটামান কৰিবলৈ দিম মই ফটো মাৰি পঠাই দিম আৰু সেইখিনি ঘৰত গুটেই কেটা কৰিলে